ভকত বৈষ্ণৱ তথা মাতৃ সমস্ত সুদূৰ মৰিগাঁৱৰ পৰা আমাক এনেহেন বৈকুণ্ঠপুৰীলৈ নিমন্ত্ৰণ ভাগ দিয়াৰ বাবে আমি নথকি হৈছোঁ। গৃহস্থলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেকৈ ঘূৰি ফুৰাৰ উদ্দেশ্য হৈছে যে ঈশ্বৰৰ গুণানী কীৰ্তন। আমি সকলোৱে জানো কলিৰ যুগত নামেই শ্ৰেষ্ঠ। আমাক কলিয়ে এনেকৈ আগুচি ধৰিছে, মানুহবোৰ ক'ত কেনেকৈ হেৰাবলৈ ধৰিছে আমি নিজেও নাজানো। গতিকে আমাক গুৰুজনাই আদৰ্শ দেখুৱাই দি থৈ গৈছে, চাৰি যুগে চাৰি ধৰ্ম, কলি নামেই শ্ৰেষ্ঠ ধৰ্ম। কোনো তপজপ তপস্যা কৰিব নালাগে, কেৱল ঈশ্বৰৰ নাম মুখেৰে ল'লেই হ'ল, পাপ খণ্ডন হ'ব বুলি ঈশ্বৰে প্ৰকাশ কৰিছে। গতিকে আমি সেই বাটেৰে আগুৱাই যাবলৈ বিচাৰিছোঁ। আমি আহিছোঁ আপোনাৰ খবৰ নিমন্ত্ৰণ ভাগ পাই ঈশ্বৰৰ গুণানী কীৰ্তন কৰিবলৈ। আপোনালোকেও হয়তোবা আহিছে আমাৰ লগত সাক্ষী হৈ ৰ'ম বুলি। গতিকে আজি সৰুৰ মৰিগাঁৱৰ পৰা আহি এই কাকি অঞ্চলত, ক্ষমা কৰিব, এই লংকা অঞ্চলত আমি অকণমান এটি সাক্ষী হৈ ৰওঁ। গতিকে আমাৰ ৰাইজসকলে গুণগুণাই থকা দেখিছোঁ, আমি যিভাগ নাম গাই আছোঁ। গতিকে যিসকলে জানে আমাৰ লগত অকণমান গুণগুণাই যাব, নাজানিলেও বা অকণমান হাত চাপৰি দিব, তেনে আমি